বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা অ ভাইটি কামত লাগি আছিলে অ তই পালিহি এয়া পালোহি দে তই অকলে আহিলি যে অকলে আৰু দে ফুলতে লাগি আছো এইখিনি মই চাফা কৰি দিছোঁ আচ্ছা ফুলতে লাগি থাকি পেলাই কিয় সেই কিবা জংঘল দেখা নাই কিবা কোনে কালি জংঘলখিনি কালি কাটি দিম দে বুজিছ মা ক'ত মা আছে ঘৰত আছে ক'ত মায় মাও অ মই চাইচোন কোন আহিছে কোন আহিছে অঁ এয়া পালোহি দে কি কৰি আছিলি আচাৰ এখন বনাই আছো কোনো নাহিল দেখোন নাই নাহিলে আৰু অকলে আহিলো তলে বুকুটোকো আনিব নোৱাৰিলি অ মা মই তাকে কৈছো এই বুকুটো এতিয়া কিমান যে ভাল লাগিলে হয় গাড়ীখন আহিছে তাক লৈ আহিব পাৰে অ তো আনিম দে আনিম হেৰি এতিয়া বাৰু ভোক লাগিছে বৰ ভাত হ'ল নে মা বল মা বল ভাত কেইটামান দি লওঁ মা আহিলে মা আহক আইতা মোৰ দেখাটো আহিবা মই আপোনাৰ লগতে শুম হ'ব মোৰ লগতে শুব দেই আমাৰ ল'ৰাটো আজি বলক মা আহক তুমি কি কৰি আছা কোৱাচোন আছো আছা আপুনি বহক বহিছোঁ দিয়া সেইটো লোৱা ঘটিয়ে গাখীৰ জলপান হয় নেকি দি পঠিয়াইছো ঘৰখন ভালকে তলা মাৰি থৈ আহিছে আহিছো তাই ভালনে ঘটি ভাল ঠিকে আছে এফালে তাৰ ৰুমটো খুলি দি থৈ আহিছো যোৱাচোন চাহ একাপ বনাওঁগে যোৱা ভালকে চাহ একাপ বনোৱাগে আহিছোঁ কি হ'ল গাটো কিবা বেয়া অলপ লাগিছে অলপ ভাগৰ লাগি আছে বহুতো গাড়ী চলালি যে তাকে যা অকণ ফেৰচি লগে যা তাকে তয়ো বল মই যাম বাৰু তই যা মই চাহ কাপ যাই খাই লওঁ কলু গুটি কচু গুটি ৰাই যোনখন হাতত গুটি আছে মা? সেইখন হাতত পাই আপুনি ইয়াত বহি আছে যে মোৰ হাতৰ বিষ আপুনি পাৰিলে কাপোৰ কেইটা ধুই দিয়ক তুমি ভাগে মা তুমি এইবোৰ কথাত মান নিদিবা দেউতা পেহীক কৈ দিম মই মনে মনে থাকা অৰে হা মই ধুব পাৰিম নহয় মায়ে হাতত দুখ পালে নহয় আৰু ভাইটিক মাতি দিম নেলাগে ভাইটিও ভিতৰত আছে আপোনাক মই ধুবলৈ দিছো ধুই দিয়ক মা আপোনাৰ এইখিনি বাচন ধোৱা হ'ল যদি পাকঘৰত অলপ বাচন আছে ধুই দিয়ক সি আৰু জানেই নহয় মোৰ হাতৰ বিষ হ'ব দিয়া অ মা কোৱা তই ঘৰতে আছনে নাই নাই মই অফিচত আছো এই মই কালিয়ে আহিলো ই জাননে কালি ইমান ল'ৰালৰিকে লৈ আহিছেগে কি কথা কি বতৰা মই একো গমেই নাপাওঁ জাননে ইপিনে নামঘৰ বৰসভা পাতিছে হয় নেকি তুমি এটা কাম কৰা নহ'লে তুমি কাইলৈ আহা মই ছুটি ল'ব পাৰিম তেতিয়া ঠিক আছে আহিবা তুমি যাম দে আইতা আপুনি কিয় কৰিছে মা ক'ব নহয় হাত বিকে আছে বোলে উঠাব নথক আপুনি কিয় কৰিছে উঠক আইতা এইখন মচিবলৈ দিওঁতে ভাগৰে লাগিল নে আৰু বাকীখিনি মচিবলৈ আছে হ'ব দিয়া মই লাহে লাহে চব কৰি থাকিম তুমি যোৱা আহিলো অফিচলৈ নগলি নহয় ন নাই নাই আজি ছুটি ল'লো তুমি আহিম বুলি ক'লা যে মা মা কি হ'ল তুমি যে খোৱা নাই খাবলৈ মন যোৱা নাই চাহ একাপকে দিবিচোন গাখীৰ আছে যদি তোমাৰ গাটো বেয়া নেকি নহয় পেহী আমাৰ মায়ে যে নহয় আইতাক বহুত কষ্ট দিয়ে বাচন ধুবলৈ দিয়ে কাপোৰ ধুবলৈ দিয়ে আকৌ চাহ গাখীৰ চাহ খাবলৈ নিদিয়ে লাল চাহহে দিয়ে সেইটো কাৰণে আইতাই চাহেই নাখায় কি শুনিছো মা এইবোৰ দাদা তই কি এইবোৰ কথা নাজানো মোক আজিহে কৈছে বাবু তুমি এইবিলাক কোৱা নাছিলা কেলে আগত মায়ে মা তুমি যে কাজিয়া কৰিবা আইতাও মোক পেহী ঘৰলৈ আহিব নিদিবা সেইটো কাৰণে মই কোৱা নাছিলো যিজনী মায়ে ঘৰত একো এটা কাম কৰি নাপালে আৰু তোৰ পত্নীয়ে ভণ্টি মই গমেই নাপাওঁ এইবিলাক কথা ৰ
ক'ত যাৱ তই দাদা ৰচোন ক'ত যা এইকেইটা লৈ যা আৰু কথা এটা শুন তোক মই উপায় এটা দিছোঁ ৰ মামা যোৱাই কোৱাচোন আপুনি সোনকালে ৰেডি হওকচোন অঁ। মই গৈ আছোঁ আপোনাক আনিবলৈ এই ইমান খৰধৰকৈ ঠিক আছে হ'ব দিয়া আহা তুমি মই যাম বাৰু মা মা অঁ ভাইটি পালাহি আহাচোন ভিতৰলৈ হা হ'ব এতিয়া মোৰ ভিতৰত যাব সময় নাই আহক হয় দিয়ক আহক আহক ঘৰকে যোৱাই গৈ ওলালগে তাকে আহিলো আনিবলৈকে খোলা খা অ মা তুমি আহিলা যে আহাচোন আহা ভিতৰলৈ বাৰু মা তুমি যে হঠাতে ওলালাহি এই যোৱাই ইমান খৰধৰকে গ'ল আৰু ইমান খৰধৰকে মোক লৈ আহিলে এওঁ কিবা কৈছে নেকি কোৱাকৈ একো কোৱা নাই কিয়া খালি মানুহটো খুব খঙত আছে আৰু মোক খুব খৰধৰকে লৈ আহিছে জাননে আৰু লিজা সি যে আমাৰ ঘৰত আজি চাহ একাপো নেখালেও হয় নেকি জানো কিনো কৈছে চাহ একাপ বনাওকচোন বৰ ভাগৰ লাগিছে কি কৈছে মোৰ মায়ে তোমাক চাহ বনাই দিব এই ৰহৈ এজনী একো নহয় দে যোৱাই কৈছে মই চাহ একাপ বনাই দিম দে তথাপিতো মা এই একো নহয় অ তই খং নকৰিবি অঁ মামা কাইলৈ এপাক আহিবচোন অঁ নাই ঠিকেই আছে বাৰু গোটেইখিনি আছিলে বাৰু কথা কিছুমান আহিবচোন আৰু খুৰাকো লৈ আহিব পাৰিলে লগতে বাৰু দিয়ক ঠিক আছে মা মোৰ কাপোৰ কেইটামান আছিলে ধুই দিবচোন আৰু হেৰি লগতে মোৰ কাপোৰ কেইটামান আছিলে সেইকেইটাও ধুই দিব কি কৈছা মোৰ মায়ে তোমাৰ কাপোৰ ধুব অঁ আৰু বাবাৰ কাপোৰ ধুব তোমাৰ দেখোন হাতটো ভঙা আছিলে চাওঁ এই দিয়া সেইকাৰণে মোক ইমান খঙত লৈ আহিছিলে এই লিজা তই কামটো ভাল কৰা নাই অ অঁ খুৰা বাবা খুৰা চাহ লওক মামা লওক ঠিক আছে আপোনালোকে চাহ খাওক কাম এটা কৰোঁ তাক সোনকালে মাতি আনি পেলাই কথাটো সুধি আমি যাম খুৰা বাকী ঠিকেইতো ৰাস্তাত একো দিগদাৰ নাই খুৰী অঁ এয়া মোৰ মামা এয়া খুৰা নমস্কাৰ দেই এখেত আমাৰ DSP আছিলে আৰু এয়া মোৰ মামা উকিল এয়া আমাৰ ঘৰৰ মালিকানী আচ্ছা ভাইটি তই যে আমাক খৰ খেদাই কৈ মাতিলি কিয় কাৰণটো কি অঁ তোক টকা লাগে তাৰমানে ন তোক মই সেইদিনাখন যাওঁতে কৈছিলোৱে নহয় পইচা এটা লৈ যা বুলি পইচাৰ কথা অহা নাই আছে কিছুমান কথা বহুতেই আছে গাঁৱত আপোনালোকৰ নিচিনাকৈ মই ঘৰ বনাই পেলাই থাকিবলৈ বিচাৰোঁ আৰু মোৰ মানে ৱাইফে মাৰ লগত মোৰ যিখিনি কৰিছে নহয় সেইখিনি মই এতিয়া খুলি ক'বও নোৱাৰোঁ বহুত অত্যাচাৰ কৰিছে আৰু মই সহিব নোৱাৰোঁ এনেকৈ যদি মই ইয়াত থাকিবলগীয়া হয় তেতিয়াহ'লে মই মাক বৃদ্ধাশ্ৰমত থ'বলগীয়াকৈ হ'ব কি ক'লি তই বাইদেউক তই বৃদ্ধাশ্ৰমত থবি আচ্ছা দাদাই কি থৈ যোৱা নাই হা সেইখিনি দোকান পোহাৰ গোটেই সোপা বৌৰ নামতে আছেতো বৌক মা আমি বৌকেইটা আমি লৈ যামগৈ ঘৰলৈ
ভণ্টিৰ তাত। কিয় বহুত ভণ্টি তাত থ'বলগীয়া হ'ল? থ'বলগীয়া হ'ল। লিজাই তাই মোৰ মাক ইমান অত্যাচাৰ কৰে, ইমান অত্যাচাৰ কৰে, মানে এজনী বোৱাৰী হৈ পেলাই হাত ভঙাৰ এক্টিং কৰি নিজৰ কাপোৰ ধুৱাই, গাখীৰ থকাৰ পিছতো আনি পেলাই লাল চাহ দিয়ে, ভাত বনোৱাই, ঘৰ মোচাই, আৰু সেইখিনিয়ে ময়ো ভুল কৰি পেলালোঁ। মই সেইখিনিত তাইৰ কথা বুজি নাপালোঁ, তাইৰ কথাই শুনি থাকিলোঁ, আৰু মোৰ মাক মই ভুল বুজিলোঁ। সেইকাৰণে মই ভণ্টিৰ তাত সিদিনাখন থৈ আহিলোঁগৈ, আৰু এতিয়া মই ইয়াত থাকিবলৈও নিবিচাৰোঁ, আৰু মই গাঁৱৰ মাটিখিনি কেতিয়াও বেচিব নোৱাৰোঁ, মই তাতে যাব বিচাৰোঁ, মই মাৰ লগত থাকিব বিচাৰোঁ। লিজা, ঐ লিজা, এইফালে আহচোন। গৈছো মামা, মই এইখিনিতে আছো। আহা এইফালে আহচোন। কিয় মাতিছিল মামা? এইবিলাক কি হৈছে? কি শুনিছো? ঘৰত কি হৈছে এইবিলাক? নাই মানে মামা, মোৰ হাতখনত দুখ পোৱাৰ কাৰণে মাক অলপ কাপোৰ ধুবলৈ দিছিলো, আৰু কেইটামান বাচন ধুবলৈ দিছিলো। তোমাক বৰ ভাল বুলি ভাবিছিলোঁ বুজিছা। মাটিটো আমি এতিয়া নলওঁ, আৰু মাটি আমি বেচিবলৈও নিদিওঁ। ঠিকেই কৈছে, এতিয়া আমি মাটি তাত নলওঁ, মাটি লোৱাটো তাত এতিয়া বন্ধ। তেনেহ'লে মই গাঁৱতো থাকিব নোৱাৰো, মই নেযাওঁ কোনো কাৰণত, মই মোৰ ল'ৰাক লৈ ইয়াতে থাকিম। কি গাঁও কৰিবলৈ আহিছা? উৰিয়া গাঁওখন এতিয়া গাঁও হৈ থকা নাই। মই গাঁৱত থাকিব নোৱাৰো, মই মোৰ ল'ৰাক লৈ ইয়াতে পঢ়াম, মোৰ মায়ে অনা নিয়া কৰিব, আৰু তোমাৰ যদি যাবলৈ মন আছে যোৱা। তুমিনো কোন চহৰৰ ছোৱালী? তুমিওতো গাঁৱতে ডাঙৰ দীঘল হৈছিলা, গাঁৱতে পঢ়িছিলা, গাঁৱৰে বোকা পানী খচকি পেলাইতো ডাঙৰ হৈছিলা, আৰু এতিয়া চহৰ দেখি পেলাই ক'বই নোৱাৰে। মই মুঠতে গাঁৱতে থাকিম, গাঁৱত ঘৰ বনাম, যদি থাকিবলৈ আছে থাকা, নহ'লে যোৱা। লিজাবা, যোৱাই ঠিকেই কৈছে। এইখনো তই কি ভাল পাইছ গুৱাহাটীখন? এই সংসাৰৰ বোকা পানী গেলা পচা, তাৰ উপৰি চুৰ ডকাই এইবোৰে ভৰা। গতিকে আমিও সেই ঢিঙতেটো থাকি পেলাই ইমান দিন পাৰ কৰিছো, হয়? তইও তাতে পঢ়া শুনা কৰি আহিছ। মই নেযাওঁ। নহয় আই, তই এইটো নকবি, গম পাইছ? জোৱাই যি কৈছে ভালেই কৈছে, আৰু এখেতসকলেও ভাল কথাই কৈছে। এতিয়া মোৰ এটাই সিদ্ধান্ত, মই গাঁৱত ঘৰ বনাম, আৰু গাঁৱতে থাকিম, আৰু খুৰাহঁতৰ লগত থাকিম। লিজা, মা, হয় দে, তাকেই কৰ। তই ঠিকেই কৈছ ভাইটি, তোৰ সিদ্ধান্ত ঠিকেই কৰিছ, তই ভাল সিদ্ধান্ত লৈছ, তোৰ সিদ্ধান্তত আমি একমত। তই আৰু গুৱাহাটীলৈ যাব নালাগে। তই গুৱাহাটীলৈ যাব নালাগে, তই গাঁৱলৈকে বল, আৰু গাঁৱৰ মাটি তই বিক্ৰী কৰিব নালাগে। আমি গাঁৱত ঘৰ বনাই থকা নাই জানো? তই গাঁৱত ঘৰ বনাই থাকিবি, বল গাঁৱলৈ বল। তোমালোকে চাগে আচলতে কথাবোৰ গম পাইছে। গম পাইছো। মায়ে আচলতে এই বিষয়ে একো নাজানে, আৰু তোমালোকক মই দাদাকে কৈছিলো ফোন কৰি মাতি পঠিয়াবৰ কাৰণে। এতিয়া ল'ৰাই গাঁৱৰ মাটি বেছি এই গুৱাহাটী চহৰত ফ্লেট বনাই বোলে, গাড়ী কিনে বোলে। হয়নে? কোনে কিনিব মাটি? কি? অ বাবা, তই মোৰ চকুলে চা। তই ইমানখিনি আগবাঢ়িলি বাবা, তোৰ কাৰণে দেউতাই কি থৈ যোৱা নাইকিয়া? কি থৈ যোৱা নাইকিয়া কচোন? এই 4-5খন দোকান, অ'ত মাটি ত'ত মাটি ত'ত মাটি, তই সেইসোপা বেছি তই মনে মনে মোক সেইকাৰণে ইয়ালৈ লৈ আহিছ। নাকান্দিবা মা, নাকান্দিবা। মামা, খুৰা, আচলতে মায়ে দুদিনমান আমাৰ ঘৰত থকাৰ কাৰণে ভাল অৱস্থাটো দেখিছা। কাকা, মায়ে যে আমাৰ আইতাক খুব টৰ্চাৰ কৰে, একেবাৰে ঘৰ মুচিব দিয়ে, বাচন ধুব দিয়ে, দেউতা নাথাকিলে যে আৰু কৰে একেবাৰে এক্টিং কৰি পেলাই। পেহী ঘৰত থাকি পেলাইহে অকণ ভাল হৈছে। নহয় মা, মোৰ ভুল হ'ল, মই বুজিব পৰা নাছিলো আচলতে। আমি আকৌ আগৰ নিচিনাকে আমি খোৱা আমাৰ ঘৰখন আমি তাতে ঘৰ সাজিম। ঠিকেই কৈছে লিজা, ভাইটিয়ে ঠিক কথাই কৈছে। বৌ, তুমি মাৰ লগত এইবোৰ কিয় কৰিলা? কিয়? তোমাকতো দেউতাৰে গুৱাহাটীত ফ্লেট লৈ দি থৈছে, আৰু গাঁৱৰ সেই ভেটি মাটিখিনিতো তোমাৰ নামতে আছে। কোনে ক'লে তোমাক মোৰ বুলি? মই শুনিছো। নাই মোৰ নামত। গাঁৱৰ মাটি বাৰী টকা সম্পত্তি সকলো তোমাৰেই। তই আৰু চিন্তা নকৰিলি, এইবাৰ লগ হোৱা আকৌ আমি তাতে পাতিম ডাঙৰকে, আমাৰ গাঁৱত, আমাৰ গাঁৱৰ ঘৰ, আৰু ঘৰখনো তাতে বনাম ডাঙৰকে। সঁচা ভাইটি, তই সঁচাই কৈছ মোক, তই সঁচাই কৈছ। হয় লিজা, ভাইটিয়ে ঠিকেই কৈছে। যি বাবা, কৈছে খুৰা,
এসময়তো দেউতাই কিমান ডাঙৰকৈ নখোৱা পাতিছিল গোটেই গাঁৱৰ মানুহ মাতি পেলাই নখোৱা পাতিছিল এইবাৰো আমি ডাঙৰকৈ নখোৱা পাতিম গোটেই গাঁৱৰ মানুহ মাতি ডাঙৰকৈ নখোৱা পাতিম